বদলা ভাৰতীয়ৰ বদলা জানো আহক এই বিশেষ প্ৰতিবেদনত স্পেচ এক্সৰ মালিক ইলন মাস্কৰ অলপ দপদপনি বেছি হোৱা নাইনে এই বোলে মঙ্গল গ্ৰহলৈ মানুহ নিয়ে আকৌ টুইটাৰ কিনি ভাৰতীয় এমপ্লয়ীবিলাকক দিয়াই খেদে মাস্কৰে দপদপনি ৰোধ কৰিবলৈ আগবাঢ়ি আহিল স্কাইৰুট ভাৰতীয়ৰ বদলা জানো আহক এই বিশেষ প্ৰতিবেদনত 18 নৱেম্বৰ 2022 অৰ্থাৎ আজিৰ দিনটো প্ৰত্যেক ভাৰতীয়ৰ বাবে গৌৰৱৰ দিন প্ৰত্যেক ভাৰতীয় আজি সাক্ষী হৈ ৰল আন এক গৌৰৱময় ক্ষণৰ কিয়নো ভাৰতীয় মহাকাশ অনুসন্ধান সংস্থা চমুকৈ ইছৰোই ভাৰতবৰ্ষৰ প্ৰথমটো ব্যক্তিগত ৰকেট বিক্ৰম এছৰ সফল প্ৰক্ষেপণ কৰিবলৈ সক্ষম হয় হায়দৰাবাদ স্থিত স্কাইৰোট এৰস্পেচ কোম্পানীয়ে বনোৱা এই বিক্ৰম এছৰ প্ৰক্ষেপণ শ্ৰীহৰিকোটা স্থিত সতীশ ধাৱন প্ৰক্ষেপণ কেন্দ্ৰৰ পৰা কৰা হয় মিছন প্ৰাৰম্ভৰ অন্তৰ্গত মহাকাশ ক্ষেত্ৰত ব্যক্তিগত সংস্থাৰ এয়া প্ৰথম খোজ ইয়াৰ দ্বাৰা ভাৰতীয় মহাকাশ ক্ষেত্ৰৰ নতুনত্বৰ দুৱাৰ মুকলি হ'ব ভাৰতীয় মহান মহাকাশ বিজ্ঞানী ইছৰোৰ প্ৰতিষ্ঠাপক ডক্টৰ বিক্ৰম চাৰাভাইৰ নামেৰে নামাকৰণ কৰা হৈছে এই ৰকেটটিৰ বিক্ৰম এছৰ সফল প্ৰক্ষেপণৰ লগে লগে এতিয়া ভাৰতবৰ্ষৰ নাম সেই আগশাৰীৰ দেশসমূহৰ শাৰীলৈ আহি গ'ল যিবোৰ দেশৰ প্ৰাইভেট স্পেচ এজেঞ্চি আছে স্কাইৰুটৰ এই প্ৰক্ষেপণৰ মিছনত দুটা দেশীয় আৰু এটা বিদেশী পেলোড মহাকাশলৈ কঢ়িয়াই নিছে চেন্নাইৰ ষ্টাৰ্টআপ স্পেচ কিডছ অন্ধ্ৰপ্ৰদেশৰ ষ্টাৰ্টআপ এণ্ড স্পেচ টেক আৰু আৰ্মেনিয়াৰ বাজুমকিউ স্পেচ ৰিচাৰ্চ লেবৰ পেলোড মহাকাশলৈ প্ৰক্ষেপণ কৰা হৈছে উল্লেখযোগ্য যে স্কাইৰুটে অতি কম দামত এই পেলোডসমূহৰ প্ৰক্ষেপণৰ ব্যৱস্থা কৰিছে কিয়নো ইয়াত LNG ইন্ধন আৰু লিকুইড অক্সিজেনৰ ব্যৱহাৰ কৰা হৈছে দুয়োবিধ ইন্ধনে অতি কম খৰচী আৰু প্ৰদূষণমুক্ত গতিকে ভিউৱাৰ্ছ ক'ব পাৰিনে যে ভাৰতীয় স্পেচ টেকন'লজি ইতিহাসত নতুন যুগৰ আৰম্ভণি হৈ গ'ল গতিকে আমি গৌৰৱেৰে কওঁ আহক ভাৰত মাতা কি জয়